আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ বিচাৰিছোঁ। হঠাতে গোলাঘাট নগৰ ভিন্ন স্থানত হুৰাহুৰে পানী সোমাইছে। বৃদ্ধি হৈছে ধনশিৰি নদীৰ জলস্তৰ, প্লাবিত হৈছে গোলাঘাট নগৰ। আমি জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাটৰ বিভিন্ন প্ৰান্তত এতিয়া হুৰাহুৰে পানী সোমাইছে। বৃদ্ধি হৈছে ধনশিৰি নদীৰ জলস্তৰ। গোলাঘাট নগৰ বহু ঠাই এতিয়া নতুনকৈ প্লাবিত হ'বলৈ লৈছে। 40টাকৈ পৰিয়ালৰ 1.5 শতাধিক সদস্যই আশ্ৰয় লৈছে এতিয়া বান শিবিৰত। ধনশিৰিৰ কাষৰীয়া নগাবিল, মুক্তিধাম, ধনশিৰি পাৰ অঞ্চলত এতিয়া বানৰ সৃষ্টি হৈছে। নিপকৈ আজিও 4খনকৈ গেটেৰে পানী এৰি দিছে। বৃদ্ধি পাইছে এতিয়া দৈয়াং নদীৰ জলপৃষ্ঠ। আৰু শেহতীয়াভাৱে উজনি অসমত কি পৰিৱেশ পৰিস্থিতি হৈছে আমি সেয়া সকলোৱে জানো। আৰু তাৰ পিছত এইবাৰ গোলাঘাট নগৰতো পানী সোমাইছে বুলি খবৰ আহিছে। গোলাঘাট নগৰ ভিন্ন প্ৰান্তত এতিয়া হুৰাহুৰে পানী সোমাইছে, বাঢ়নি পানী সোমাইছে, বৃদ্ধি হৈছে ধনশিৰি নদীৰ জলস্তৰ। আৰু গোলাঘাট নগৰ প্লাবিত হোৱা বুলি আমি এই মুহূৰ্তত খবৰ পাইছোঁ। প্ৰায় 40টাকৈ পৰিয়ালৰ 1.5 শতাধিক সদস্যই তেওঁলোকে বান শিবিৰত আশ্ৰয় ল'ব লগা এটা পৰিস্থিতি হৈছে। গতিকে সকলো সাৱধান হ'বৰ হ'ল। গোলাঘাট নগৰবাসীক আমি সাৱধান বাণী শুনাইছোঁ। ধনশিৰিৰ কাষৰীয়া নগাবিল, মুক্তিধাম, ধনশিৰি পাৰ অঞ্চলত যিহেতু বান হৈছে, গতিকে যিকোনো মুহূৰ্তত নতুন নতুন অঞ্চল বানে প্লাবিত কৰিব পাৰে। গতিকে এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ মুহূৰ্তত ফোন লাইনৰ জৰিয়তে সংযোগ স্থাপন কৰিছোঁ। দেৱাশিষ আছে আমাৰ সৈতে। দেৱাশিষ সাহা, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। গোলাঘাট নগৰত পানী সোমোৱা বুলি আমি খবৰ পাইছোঁ। নিপকৈ আজিও 4খনকৈ গেটৰ পানী এৰি দিছে। গতিকে কি খবৰ এই মুহূৰ্তত শেহতীয়া আপডেটখিনি ল'বলৈ বিচাৰিম। পানী বঢ়াৰ ফলত ধনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি, এই বিষয়টো সন্দৰ্ভত NKTVয়ে পূৰ্বৰে পৰা এটা সমীক্ষা চলাই আছিল। আৰু সকলোৰে এটা শংকা আছিল যে নেপকৈ পানী এৰাৰ ফলত ধনশিৰি নদীৰ জলপৃষ্ঠ যদি বৃদ্ধি হয়, অৱশেষত গোলাঘাট নগৰো প্লাবিত হ'ব লগা হ'ব। আৰু সেই কথা যদি এতিয়া সত্য প্ৰমাণিত হ'ল। নিপকৈয়ে প্ৰথম অৱস্থাত যিহেতু প্ৰায় 50 চেণ্টিমিটাৰকৈ স্পিলৱে গেট, 4খন স্পিলৱে গেট খুলি দিছিল। কিন্তু লাহে লাহে দেখিবলৈ পোৱা গ'ল এই স্পিলৱে গেটৰ যি উচ্চতা, সেই উচ্চতা প্ৰায় 750 চেণ্টিমিটাৰলৈ বৃদ্ধি হ'ল। তাৰপাছত 750 চেণ্টিমিটাৰ বৃদ্ধি হ'ল। তাৰপাছত লাহে লাহে এই যি পৰিমাণ, এই পৰিমাণ লাহে লাহে 100 মিটাৰলৈ বৃদ্ধি হ'ল। অৰ্থাৎ 75 চেণ্টিমিটাৰৰ পৰা 50 চেণ্টিমিটাৰ, 75 চেণ্টিমিটাৰ আৰু তাৰপাছত 1 মিটাৰলৈ এই যি উচ্চতা বৃদ্ধি হ'ল। যাৰ ফলত আমি যদি এটা হিচাপ আপোনালোকক দিব বিচাৰোঁ যে ছেকেণ্ডত প্ৰায় 2,13,000 লিটাৰ এনেধৰণৰ এটা হিচাপৰ পানী লাহে লাহে নিপকৈ এৰিবলৈ ল'লে। যোৱা 2টা দিনৰ পৰা নাগালেণ্ডত যিহেতু বৰষুণৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিলে, যোৱা 2টা দিনৰ পৰা নেপকৈ এই যি পানী এৰাৰ ব্যৱস্থা, এই ব্যৱস্থা অৱশেষত 1.25 মিটাৰ, 1.25 মিটাৰ অৰ্থাৎ 1 মিটাৰ 25 চেণ্টিমিটাৰলৈকে স্পিলৱে গেট 4খন খুলি দিছে। যাৰ ফলত ক্ৰমান্বয়ে আমি যদি এটা গড় হিচাপত ক'বলৈ যাওঁ যে 2,32,000 লিটাৰকৈ ছেকেণ্ডত পানী নেপকৰ স্পিলৱে গেটৰ 4খন গেটেদি প্ৰকৃততে ধনশিৰি আৰু দৈয়াং নদীত পৰিবলৈ লৈছে। যাৰ ফলত আজিৰ দিনটোত শেহতীয়াকৈ এই ইমানটা দিন নেপকৈ পানী এৰাৰ ফলত গোলাঘাট নগৰখনত কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাছিল। অৱশেষত বৰষুণৰ প্ৰকোপ বৃদ্ধিৰ ফলত যিহেতু দেৰগাঁৱৰ গেলাবিল নদীৰ জলস্তৰ বৃদ্ধি পালে, গেলাবিল নদীৰ আৰু নেপকৰ কোনো ধৰণৰ সামঞ্জস্য নাই। কিন্তু বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত গেলাবিল নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত খুমটাইৰ 9 অঞ্চল দক্ষিণ দলিজলিয়াত কালি নিশাৰ ভাগত পানী সোমাবলৈ ল'লে। সেয়া খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এক আপডেট যোগে জনাইছিল আৰু আশ্ৰয় শিবিৰ স্থাপন কৰি ৰাইজক প্ৰকৃততে খোৱা বোৱাৰ ব্যৱস্থা কৰিছিল। অৱশেষত আজি বিয়লিৰ ভাগত গোলাঘাটৰ মুক্তিধাম, মইনাপাৰ এই অঞ্চলবিলাক 1 নং ৱাৰ্ডৰ যিসমূহ অঞ্চল, এই প্ৰতিটো অঞ্চল লাহে লাহে প্লাবিত হ'বলৈ আৰম্ভ কৰিছে আৰু মানুহৰ ঘৰত পানী সোমাইছে। যাৰ ফলত জ্ঞানজ্যোতি বিদ্যালয়, ৰূপজ্যোতি বিদ্যালয় বুলি যিখন বিদ্যালয় পোৱা যায়, সেই বিদ্যালয়খনত প্ৰায় 150 গৰাকী ব্যক্তি, 40টা পৰিয়ালৰ 150 গৰাকী ব্যক্তি সমগ্ৰ 1 নং ৱাৰ্ডৰ আজি বিয়লি ভাগৰ পৰা তেওঁলোকে আশ্ৰয় ল'ব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত নেপকৰ যিটো পানী এৰাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ প্ৰতি সকলোৰে এটা শংকা আছিল আৰু সেই শংকাই অৱশেষত যিহেতু সত্য প্ৰমাণিত হ'বলৈ লৈছে, এতিয়া ৰাইজে সজাগ হ'ব লাগিব। দেৱাশিষ, আমি যোৰহাট নগৰত ক্ষমা কৰিব, গোলাঘাট নগৰত পানী সোমোৱা বুলি আমি খবৰ পাইছোঁ। কোনখিনি ঠাইত পানী হৈছে এতিয়ালৈকে? কাৰণ নিশাৰ সময়, এইখিনি সময়ত হয়তো বহুতেই গম পোৱা নাই ক'ত ক'ত পানী হৈছে, ক'ত ক'ত নাই হোৱা। আমি দৰ্শকসকলৰ বাবে জনাবলৈ বিচাৰিছোঁ পুনৰবাৰ, আপুনি যদি আকৌ এবাৰ জনায় যে এই সময়খিনিলৈকে ক'ত ক'ত পানী হৈছে, গোলাঘাট নগৰৰ ক'ত ক'ত পানী হৈছে এতিয়া? এই মুহূৰ্তলৈকে সমগ্ৰ 1 নং ৱাৰ্ডৰ যিকেইটা অঞ্চল, নগাবালি, মুক্তিধাম আৰু ধনশিৰি পাৰ, এই 3টা অঞ্চলত লাহে লাহে এতিয়া পানী সোমাইছে। আমি খবৰ লাভ কৰা মতে মইনাপাৰৰ বিভিন্ন অঞ্চলত লাহে লাহে এতিয়া পানী সোমাবলৈ যিহেতু আৰম্ভ কৰিছে, এই 4টা অঞ্চল লাহে লাহে প্লাবিত হ'বলৈ আৰম্ভ কৰিছে আৰু নিশাৰ ভাগত হয়তো জলস্তৰ আৰু অধিক বৃদ্ধি হ'ব আৰু নিশ্চয় যদি গেট ক্ৰমান্বয়ে খুলি থাকে আৰু হয়তো 9 অঞ্চল প্লাবিত হৈ পৰিব। তৃষ্ণা।
খুবেই উদ্বেগজনক খবৰ আমাক দেৱাশিষ সাহাই ইতিমধ্যে জনাইছে আৰু আমি জনাইছোঁ পুনৰবাৰ যে গোলাঘাট নগৰবাসীও আপোনালোক সাৱধানে থাকক, সতৰ্ক হৈ থাকক। যিকোনো মুহূৰ্তত পানী বৃদ্ধি হ'ব পাৰে, কাৰণ আমি যি দৃশ্য আপোনালোকক দেখুৱাই গৈছোঁ, ইয়াৰ দিনৰ ভিজুৱেলছ, নিশাৰ ভাগতো এতিয়া বহু ঠাই পানী হৈছে বুলি আমি খবৰ পাইছোঁ। আতংকিত নহ'ব, কিন্তু আপোনালোকে যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি আপোনালোকে কৰক, কাৰণ যিকোনো মুহূৰ্তত পানী আহিব পাৰে। কাৰণ নেপকোৱে ইতিমধ্যে কৈছোঁ যে 4খনকৈ গেটৰ পানী এৰি দিছে। এতিয়া দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে ক্ৰমান্বয়ে, গতিকে গোলাঘাটৰ নতুন নতুন অঞ্চল এতিয়া পানীৰে আচলতে পৰিপূৰ্ণ হৈ পৰিছে, প্লাবিত হৈছে বহু অঞ্চল। আমি সেই খবৰসমূহ আপোনালোকক জনাই গৈছোঁ। উজনিত যি পৰিৱেশ পৰিস্থিতি হ'ল, সেয়া গোলাঘাট নগৰত যাতে নহওক বা গোলাঘাটত যাতে নহওক, তাৰ বাবে এতিয়া গোলাঘাটবাসীও সাৱধান হ'বৰ হ'ল, সজাগ হ'বৰ হ'ল। যি উজনি অসমত যি বানৰ যি তাণ্ডৱ লীলা ধাৰণ কৰিছে, সেইটো সকলোৱে গম পাইছে। গতিকে এতিয়া আজি আকৌ গোলাঘাটত যিখন 3খন নেপকৈ গেট খুলি দিয়াৰ লগে লগে আজি গোলাঘাটৰ বিভিন্ন অঞ্চলত পানী আকৌ হুৰাহুৰে বাঢ়িবলৈ ধৰিছে। গতিকে আজি এই ৰূপজ্যোতি নগৰ 1 নং ৱাৰ্ডৰ যি টাউন আদৰ্শ জ্ঞানপীঠ বিদ্যালয় স্কুল আছে, তেওঁ স্কুলত আহি গোটেই মুক্তিধামৰ যিখিনি গাঁওবাসী আছিলে, এখন গাঁও আছিলে, সম্পূৰ্ণ এখন গাঁও আছিলে, সেইখন বিধ্বস্ত হৈ গৈছে। বহুতে বস্তু আনিবলৈ মানে সক্ষম হোৱা নাই, এনেকুৱাকৈ পানী বাঢ়িবলৈ ধৰিছে। গতিকে গোটেই মানুহখিনি আজি আহি মেলি এই স্কুল ঘৰতে আজি থিতাপি লৈছে, আৰু এতিয়া পৌৰসভাও দেখিছোঁ পানী যোগান ধৰিছেহি, আৰু মানুহ আহি আছে বুলি আমি ইতিমধ্যে গাঁওবাসীৰ পৰা জানিবলৈ গম পাইছোঁ যে আৰু মানুহ আহি আছে এতিয়ালৈকে।